ভিডিও এনেকুৱা হ'ব আপোনাৰ থাৰ্ড আই জাগৃত হৈ যাব, আপোনাৰ ডপামিন ৰিলিজ হ'লে আপুনি সেইটো হ'ব, মাষ্টাৰবেশ্যন কৰিছে আপুনি সেইটো হৈ যাব। মাষ্টাৰবেশ্যন কৰিলে মানুহৰ মাষ্টাৰবেশ্যন এটা নৰ্মেল প্ৰচেছ হয়। মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ ফিজিকেল গ্ৰ'থটো ভাল থাকে। হেল্ল' গাইছ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ টপিকটো বুকে হয়, হাউ টু বিকাম এ পিপল মেগনেট। মেইনলি এই বুকখন হ'ল ডেল কাৰ্নেগীৰ হাউ টু ইনফ্লুৱেঞ্চ এণ্ড ইনফ্লুৱেঞ্চ পিপলৰ এটা শ্বৰ্ট ভাৰ্জন হয়, মানে সাৰাংশখিনি হয়। বুকখন ভাল আছে, পঢ়িব পাৰে। যদি আপুনি হাউ টু ইনফ্লুৱেঞ্চ এণ্ড ইনফ্লুৱেঞ্চ পিপল পঢ়া নাই, এখনো পঢ়ি চাব পাৰে। তাৰ এটা শ্বৰ্ট মানে এখন ব্ৰিফকে আছে, এখন শ্বৰ্টলি আছে। তো ইয়াত 7টা পাৰ্ট আছে, 7টা পাৰ্টত বিভিন্ন চেপ্টাৰ আছে। ফাৰ্ষ্ট পাৰ্টটো আছিলে ফাৰ্ষ্ট থিং ফাৰ্ষ্ট। ইয়াত ফাৰ্ষ্টতে ৰাইটাৰে কৈছে যে আণ্ডাৰষ্টেণ্ড হিউমেন নেচাৰ। আণ্ডাৰষ্টেণ্ড হিউমেন নেচাৰ বুলি তেওঁ একচুৱেলি এইটো কথা ক'ব বিচাৰিছে যে আমি বা মই বা মোৰ আগন্তুকজনে কি বিচাৰে। তেওঁ মেইনলি বিচাৰে তেওঁ নিজৰ কথাই কোনোবাই কওক বা তেওঁ ভাল লগা টপিকৰ ওপৰত ডিছকাছ কৰক। গতিকে আমিও গুৰুত্ব দিব লাগিব আমাৰ আগন্তুকজনক বা আমি যোনজন পাৰ্চনৰ লগত আমি কথা পাতি আছোঁ, যাতে তেওঁৰ ইণ্টাৰেষ্টত আমি ইণ্টাৰেষ্ট দিওঁ, সেইটো কৰিব লাগিব মেইন কথা। তেতিয়াহে তেওঁ মোৰ প্ৰতি এট্ৰেক্ট হ'ব। আজি যদি মই মোৰ ইণ্টাৰেষ্ট এটাত মই গুৰুত্ব দি থাকোঁ, আজি মই ভাল পাওঁ ধৰি লওক ফুটবল আৰু মোৰ ফ্ৰণ্টৰ পাৰ্চনে ভাল পায় ক্ৰিকেট, মই যদি মোৰ ফুটবলৰ কথাই কৈ থাকোঁ, তেওঁ মোৰ প্ৰতি ইণ্টাৰেষ্টেড নহ'ব বা তেওঁ আমাৰ কনভাৰ্চেশ্যনটো ইণ্টাৰেষ্টেড নহ'ব। নেক্সট তেওঁ কৈছে যে আপোনাৰ ফ্ৰণ্টৰ মানুহজনক বা যিজনৰ লগত আপুনি কথা পাতিছে তেওঁক ইম্পৰ্টেণ্ট ফিল কৰক। তেওঁ কিছুমান এনেকুৱা টপিকৰ ওপৰত ডিছকাছ কৰক যিখিনি ক্ষেত্ৰত তেওঁ নিজকে নিজে মানে ইম্পৰ্টেঞ্চ ফিল কৰে যে য়েছ এই পাৰ্চনজনৰ মোৰ ওচৰত ইম্পৰ্টেঞ্চ আছে। যেতিয়া এজন পাৰ্চন আপোনাৰ ওপৰত ইম্পৰ্টেঞ্চ ফিল দেখুৱাব, তেতিয়া সেই পাৰ্চন আপোনাৰ প্ৰতি নিজে নিজে এট্ৰেক্ট হ'ব। এগ্ৰি উইথ পিপল মানে বেছিভাগ ক্ষেত্ৰতে যিখিনি ক্ষেত্ৰত আপুনি মানে এগ্ৰি হ'ব পাৰে, সৰু সুৰা ক্ষেত্ৰত আপুনি এগ্ৰি হওক যে তেওঁ কিয় এটা কৈছে হয় মই এইটো আপুনি যিটো টপিক ডিছকাছ কৰিছে মই ভাল পাইছোঁ বা আপুনি যিটো কথা কৈছে মই কথাটোৰ প্ৰতি সন্মত জনাওক। যিখিনি ক্ষেত্ৰত সন্মত জনাব পাৰে। আজি বহুত ডাঙৰ টপিক এটাৰ ওপৰত এটা ফুল ডিছকাশ্যন হৈ আছে, সেইটোক আপুনি এগ্ৰি কৰিব দিয়া নাই আৰু আপুনি তাৰ লগত তৰ্ক কৰিব নালাগে। যদিহে আপুনি এগ্ৰি হ'ব পাৰে, এগ্ৰি হওক যে হয় ঠিকেই কৈ আছে আপুনি, আপোনাৰ টপিকটো মোৰ ভাল লাগিছে, আপোনাৰ কথাবিলাক শুনি ভাল লাগিছে, এনেকুৱা এগ্ৰিনেছটো দেখক যে হয় মই আপুনি যিখিনি কৈছে মই আপোনাৰ কথাত সন্মত। তেতিয়া ক্ষেত্ৰত কি হ'ব, সেই মানুহজনে আপোনাৰ প্ৰতি এটা ইম্প্ৰেশ্যন হৈ যাব যে হয় যে মানুহজন মানে মানুহে কি বিচাৰে, তেওঁৰ নিচিনা এজন মানুহে যাতে তেওঁৰ ফ্ৰণ্টত খাৰা হওক, তেওঁ যিখিনি ভাল পায় বা তেওঁৰ যিখিনি লাইকছ ডিছলাইকছ সেইখিনি যাতে তেওঁৰ ফ্ৰণ্টৰ মানুহজনে তেওঁ যাৰ লগত কথা পাতি আছে বা ফ্ৰেণ্ডছে ফেমিলিয়ে হওক ভাল পায়। নিজৰ কথাখিনি প্ৰকাশ কৰিলে যদি কোনোবা এজনে এগ্ৰি হয়, ছাপোৰ্ট কৰে, তেওঁক তেওঁ ফুল্লি ভাল পায়। তে টপিকটো সেইটোৱে হয়। আৰু এটা তেওঁ কথা কৈছে, এইটো নেক্সট টপিক হয়। তেওঁ নেক্সটলি কৈছে যে কোনোবা এজন মানুহক যেতিয়া ফুল্লি আপুনি প্ৰথমতে গ্ৰীট কৰিব বা ৱেলকাম জনাব, মুখত এটা স্মাইল ৰাখক, সৰু স্মাইল মানে যিটো স্মাইল আপোনাৰ নৰ্মেল স্মাইল হয়, এটা লাউড স্মাইল এটা নহয়, এটা স্মাইল ৰাখক, এটা নৰ্মেল এটা এটিটিউড ৰাখক যে মানুহজনে আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড হয়। বা মই কোনোবা এজন মানুহক লগ কৰিছোঁ, মুখত যদি কোনো সুৰ নাই ৰস নাই, তেওঁ অভিয়াছলি তেওঁ মোৰ প্ৰতি ইণ্টাৰেষ্টেড নহ'ব। তেওঁ মানুহজনক আপুনি গ্ৰীট কৰোঁতে অন্ততঃ এটা স্মাইল ৰাখক, আপোনাৰ প্ৰতি তেওঁৰ এট্ৰেকশ্যনটো এনেও বাঢ়ি যাব। আৰু এটা ক'লে তেওঁ যে ছেল্ফ এষ্টিমটো চবৰ কাৰণে ডাঙৰ, যে কোনো ব্যক্তিক আপোনাৰ তেওঁ ছেল্ফ এষ্টিমক যাতে আঘাত নপৰে তেনেকুৱা ধৰণে আপুনি তেওঁক ৰেচপঞ্চ কৰক। তেওঁ যদি কিছুমান বেয়া কাম আছে তেওঁক অৱগত কৰাটো ভাল, কিন্তু অৱগত কৰাৰ কনচেপ্টটো বেলেগ হয়। তেওঁ ছেল্ফ এষ্টিম যাতে তেওঁ আঘাত নপৰে, তেওঁ যাতে দুখত নপৰে বা আপুনি এইটো কাম কিয় কৰিলে, এইটো কৰিব নালাগিছে, এনেকুৱা ধৰণৰ কিছুমান ছেল্ফ এষ্টিম থকা কথা থাকে যিটো মানুহৰ হাৰ্টত চুৱে। তেনেকুৱা কথা বা বিৰত থাকক যাতে তেওঁ ছেল্ফ এষ্টিমত কোনো ধৰণৰ আঘাত নপৰে, তাৰ প্ৰতি বিশেষকৈ আপোনালোকে খেয়াল ৰাখিব লাগিব। ধৰি লওক আপুনি এখন মিটিঙত যাব, এজন ডাঙৰ ব্যক্তিক লগ কৰিব বা এটা শ্ব'ত যাব, তাত এজন ডাঙৰ ব্যক্তিক লগ কৰিব। ফাৰ্ষ্ট অফ অল সেই ব্যক্তিজনক লগ কৰাৰ আগতে তেওঁৰ বিষয়ে কিছু কথা জানি লওক। তেওঁ কিহত ইণ্টাৰেষ্ট আছে, কি ভাল পায় তেখেতে। এইটো আছিলে ডেল কাৰ্নেগীয়ে মেইনলি কৈছিলে হাউ টু ইনফ্লুৱেঞ্চ এণ্ড ইনফ্লুৱেঞ্চ পিপলত। তো ইয়াতো সৰুকৈ দিয়া আছে। ইয়াত ৰাইটাৰজনে ডেল কাৰ্নেগীয়ে এটা মানে ফেমাছ ডাইলগ মানে হাউ টু ইনফ্লুৱেঞ্চ এণ্ড ইনফ্লুৱেঞ্চ পিপলৰ কথাটো লিখিছে। তেওঁ কৈছে যে ডেল কাৰ্নেগীয়ে এটা কথা কৈছিলে তেওঁৰ বুকখনত যে কিহৰ কাৰণে নাজানো মই ষ্ট্ৰবেৰী খাই ভাল পাওঁ, কিন্তু আনলাকিলি মাছ বা যিখিনি মাছ মই ধৰোঁ সেই মাছে কিন্তু ষ্ট্ৰবেৰী খাই ভাল নাপায়, তেওঁলোকে কেঁচু খাইহে ভাল পায় বা কিট খাইহে ভাল পায়। তাৰ কনচেপ্টটো এইটোৱে ক'ব বিচাৰিছে, মানে অল চাৰাউণ্ডেড এইখিনিয়ে যে আপোনাৰ চইচ আপোনাৰ ফ্ৰণ্টৰ মানুহৰ লগত নিমিলিব পাৰে। ফিছে ষ্ট্ৰবেৰী খাই ভাল নাপায়, কিন্তু মই ষ্ট্ৰবেৰী খাই ভাল পাওঁ। তেনেকুৱা আজি মই ধৰি লওক
চেছৰ প্ৰতি ইণ্টাৰেষ্ট, এটা উদাহৰণ দিলোঁ। মোৰ ফ্ৰণ্টৰ ব্যক্তিজন ক্ৰিকেটৰ প্ৰতি ইণ্টাৰেষ্ট হ'ব পাৰে, গতিকে তেওঁক যদি মই চেছৰ বিষয়ে গোটেইখিনি সময় কথা পাতোঁ, তে অবভিয়াছলি তেওঁৰ মোৰ প্ৰতি এট্ৰেকশ্যনটো কমি যাব, ইণ্টাৰেষ্টটো কমি যাব মোৰ লগত কথা পতা। কাৰণ তেওঁ ভাল লগা টপিকৰ ওপৰত মই ডিছকাছ কৰা নাই, মই মোৰ ভাল লগা টপিকৰ ওপৰত ডিছকাছ কৰিছোঁ। আৰু যিহেতু মই বিচাৰিছোঁ সেই মানুহজন মোৰ লগত কথা পাতক বা মোৰ প্ৰতি ইণ্টাৰেষ্টেড হওক, তেন্তে তেওঁক ইণ্টাৰেষ্টেড ফিল কৰাব লাগিব তেওঁৰ কথাখিনি শুনি বা তেওঁৰ কথাৰ ওপৰত গুৰুত্ব দি। গতিকে তেনেকুৱা কথা তেল কাৰ্ণেগীৰ কিছুমান হিউমেন চাইক'লজিৰ ওপৰত তেওঁ কিছুমান কথা কৈছে, আৰু কথাখিনি ৰিয়েল লাইফত খাটেও। মই কিছুমান ক্ষেত্ৰত মানে প্ৰুফ পাইছোঁ যে হিউমেন চাইক'লজি এইখিনি ক্ষেত্ৰত কাম কৰে। আমাৰ সকলো এটা স্বভাৱ আছে, মানে কোনোবা এজনে কিবা এটা কথা কোৱাৰ আগতে কথাটো কাটি নিজৰ কথা কোৱা ষ্টাৰ্ট কৰি দিয়ে। মোৰো আছে, সৰু কম বেছি হ'লেও, কিন্তু যিমানখিনি পাৰোঁ মই এভইড কৰিব বিচাৰোঁ। এই কথাটো হ'ল কি, আপোনাৰ ফ্ৰণ্টৰজনক আপুনি কথা পাতিবলৈ চান্স দিয়ক, কিয়নো আপুনি আপোনাৰ ফ্ৰণ্টৰজনৰ কথা শুনিবহে আহিছে, আপোনাৰ কথা বক্তব্য কৰিব অহা নাই। যদি আপুনি আপোনাৰ কথা বক্তব্য বিচাৰে, তেওঁ আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড নহ'ব। ইফ তেওঁ যদি কয় যে হয় আপোনাৰ বিষয়ে কিবা এটা কওক, তেতিয়া আপুনি কওক, কিন্তু মেইনলি আপুনি ফ'কাছ কৰক যে আপোনাৰ ফ্ৰণ্টৰজনে আপোনাক কথা পাতে বা আপোনাৰ ফ্ৰণ্টৰজনে আপুনি কুৱেশ্যন কৰক। এনেকুৱা নহয় যে আপুনিয়ে কথা পাতি থাকিব, মানে শুনিবও লাগিব কথা। একচুৱেলি বুকখনত কিছুমান কথা ৰিপিটকৈ কোৱা হৈছে, মানে ৰিপিটকৈ মানে এটা কথাকে বেলেগ ধৰণে অলপ বুজোৱা হৈছে আকৌ কথা। মই এতিয়া যোনটো ক'লোঁ মানুহৰ ওপৰত ইণ্টাৰেষ্টেড দিব লাগে, মানে তেওঁৰ কথাখিনি ইণ্টাৰেষ্ট দিব লাগে, ছেমখিনিকে তেওঁ আকৌ কৈছে যে আপোনাৰ ফ্ৰণ্টৰ মানুহজনে যিটো ভাল পায় সেইটো আপুনি বেয়াও পাব পাৰে। গতিকে আপুনি সেইটো কথা নহয়, ফ্ৰণ্টৰ মানুহ যদি আপুনি ইণ্টাৰেষ্টেড দিব বিচাৰে, আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড হোৱাটো বিচাৰে, তেন্তে আপোনাৰ ফ্ৰণ্টৰজনৰ কথা শুনিব লাগিব। এতিয়া বুকখন মেবি ডাঙৰ বনাবৰ কাৰণে নে কিহৰ কাৰণে নাজানো, আৰু ফুল্লি মেইনলি কনচেপ্ট এটাই মই আপোনাক বুজাই আছোঁ। হয়তো দিছে ফাষ্টিং ফাৰ্ষ্ট মানে আপোনাক মই প্ৰথমতে ক'লোঁ, মানুহে আপোনাৰ কথাত ইণ্টাৰেষ্টেড নহয়, সেই মানুহজনে নিজৰ কথাতে ইণ্টাৰেষ্ট, গতিকে তেওঁৰ কথাত আপুনি ইম্পৰ্টেঞ্চ দিয়ক। 2 নম্বৰ আছে কমিউনিকেট ইফেক্টিভলি। কমিউনিকেট ইফেক্টিভলি মানে কি, কমিউনিকেশ্যন স্কিলটো আপুনি ভাল কৰক মানে কি, তেওঁৰ কথা শুনক, তাৰপিছত আপুনি উত্তৰ দিয়ক। কথাৰ মাজত ৰিপ্লাই নিদিব, এটা বেড মেনাৰ হৈ যায়। প্ৰথম শুনি লওক, তাৰপিছত ক'ব লগা নক'ব লগা থাকিব, আৰু যদি তেওঁ কিবা ক'ব দিয়ে তেতিয়া আপুনি ক'ব। থাৰ্ডলি হ'ল ইয়াত আছে বেছিক ৰুলছখিনি নৰ্মেলি এইখিনি, মানুহজন দেখিলে স্মাইল কৰক, নমস্কাৰ দিয়ক, বা যেনেকৈ যিটো পৰিস্থিতি পৰিৱেশ আহে। মানুহৰ বিষয়ে আপোনাৰ মানে গচিপিং যোনটো কয়, গচিপিং কৰাটো বাদ দিয়ক, মানুহক অভাৰ ৰিয়েক্ট কৰাটো বাদ দিয়ক, এনেকৈ থাকে। তাৰপিছত ধৰি লওক মানুহৰ মানে সমালোচনা কৰাটো বাদ দিয়ক, 1-2 নম্বৰ। ইয়াত আছে লিড বাই এক্সাম্পল। তেওঁৰ নিচিনা মানুহক দেখুৱাইছোঁ, হয় আপুনি এইটো কাম ভাল পায়, হয় আপুনি কিতাপ পঢ়ে, মই বহুত ভাল পাওঁ, আপুনি কিতাপ পঢ়ে, মই শুনি ভাল পাওঁ। যেনেকৈ মোক যদি কোনোবা আহি পেলাই কওক, বা আপুনি কিতাপ পঢ়ে, বা মই বহুত ভাল পাওঁ দেই এইটো, হয় এইটো গুণ ৰাখিব লাগে, তেনেকুৱা ধৰণৰ কথা। কোনোবা এজনে খেলি ভাল পায়, বা আপুনি খেল ভাল পায়, মোৰ খেল বহুত প্ৰিয়, আপুনি যেনেকৈ এটা কাম কৰিব পাৰিছে মই বহুত ভাল পাইছোঁ, এপ্ৰিচিয়েটেড জনাব লাগে, এপ্ৰিচিয়েট কৰিব লাগে তেওঁ, তেনেকুৱা আৰু। বা তেওঁৰ আৰু সেই যদি এপ্ৰিচিয়েট কৰিব, সেইটো যাতে ফেক নহয়, অৰিজিনেল এপ্ৰিচিয়েট হয়, যিটো সঁচাকৈ আপুনি মনৰ পৰা কৈছে সেইটো ফিল হ'ব লাগিব। যদি আপুনি ফেক এটা এপ্ৰিচিয়েট দিয়ে, আপুনি হ'ব পাৰে বস্তুটোৰ প্ৰতি আপুনি ইণ্টাৰেষ্টেড নাই, কিন্তু এনেকুৱা দেখাব লাগিব যে আপুনি ইণ্টাৰেষ্টেড আছে। আৰু যদি কিছুমান কথাত আপুনি প্ৰকাশ পাই যায়, বডি লেংগুৱেজটো ঠিক কৰিব লাগিব। আপুনি মানুহৰ লগত কথা পাতোঁতে যদি আপুনি মোবাইলটো টিপি কথা পাতি হয়, মই এইটো ভাল পাওঁ, এইটো নুবুজায় যে আপুনি এজন পাৰফেক্ট এপ্ৰিচিয়েটাৰ হয়, কিন্তু তেওঁৰ কথাত আপুনি ক'ব যে আপোনাৰ কথা গুৰুত্ব দিয়া নাই, আপোনাৰ কথাত জাষ্ট হয় ভয় দিবৰ কাৰণে এইবিলাক কথা কৈ আছে। গতিকে কিছুমান বডি লেংগুৱেজৰ ওপৰত ডিপেণ্ড কৰে। বডি লেংগুৱেজৰ ওপৰত এখন বুক আছে এক্সট্ৰা, এলেন পিছ আৰু বাৰ্বাৰা পিছে লিখা বডি লেংগুৱেজ, এখন পঢ়িব পাৰে। মই এখন আপোনালোকক ৰিভিউ দিম বাৰু। একচুৱেলি মই অডিঅ' বুক পঢ়িছিলোঁ এখন, গতিকে বৰ্তমান মোৰ বুকখন নাই। অডিঅ' বুকটো মই এটা চামাৰি বনাই পেলাই আপোনালোক দিব লাগিব, বুকখন ডাঙৰ হয়। ফ্ৰণ্টৰ মানুহজনক টেক কৰাৰ আগতে আপুনি নিজে এক্টিভ হ'ব লাগিব, আপুনি নিজে পজিটিভ হ'ব লাগিব। আপুনি যদি নিগেটিভ মেণ্টেলিটি এটা লৈ আপুনি কাৰো লগত পজিটিভ হ'ব নোৱাৰে, আপোনাৰ মনত বহুত দুখ, আপুনি এই দুখটো প্ৰকাশ কৰি আছে, তে সেই ফ্ৰণ্টৰ মানুহজন আপোনাৰ প্ৰতি এট্ৰেক্ট কেতিয়াও নহ'ব, কাৰণ তেওঁ গম পাব যে আপুনি কিবা এটা নহয় কিবা এটা লৈ ইণ্টাৰেষ্টেড নহয়। তে ফাৰ্ষ্ট অফ অল আপোনাৰ নিজৰ নিগেটিভিটিখিনি আপুনি আঁতৰ কৰক, য়োগা কৰক, মেডিটেশ্যন কৰক, যিটো যেনেকৈ পাৰে কৰক। য়োগা মেডিটেশ্যনৰ কোনো ৰকেট চাইন্স নহয়, যেনেকৈ ভাল লাগে তেনেকৈ কৰিব পাৰে। য়োগাটো অলপ কিছুমান বাৰু কনচেপ্ট থাকে, কিছুমান বেলেগ আসন থাকে, কিন্তু মেডিটেশ্যনৰ কোনো আসন বুলি এনেকৈ ফিক্স নাই। আপুনি যেনেকৈ ভাল লাগিছে তেনেকৈ মেডিটেশ্যন কৰক, ৰুমত বহি মেডিটেশ্যন কৰক, কিবা কৰক, নিগেটিভিটিটো আঁতৰ কৰক, পজিটিভ থাকক, এট্ৰেক্টিভ থাকক। আৰু এইটো নকওঁ যে এইটো নকওঁ যে আপুনি মটিভেটেড হ'বৰ কাৰণে কিবা বুক পঢ়িব লাগিব, কিবা কৰিব লাগিব। মটিভেটেড নিজৰ ফালৰ পৰা হ'ব লাগিব। আজি সন্দীপ মহৰিছ ছাৰ, তেওঁক মই ৰেচপেক্ট কৰোঁ। আৰু এজন আছিলে হৰ্ষবৰ্ধন ছাৰ,
কোচ হয় তেওঁক ৰেচপেক্ট কৰোঁ কিন্তু তেওঁলোকৰ মটিভেশ্যনটো মই শুনিয়ে যদি মই এপিনে ওলাই দিওঁ এইটো মটিভেশ্যন নহয় এইটো মটিভেশ্যন কেইদিন থাকিব এসপ্তাহ বা 2 দিন থাকিব তাৰপিছত শেষ হৈ যাব মটিভেশ্যন নিজৰ ভিতৰৰ পৰা আনিব লাগিব যে হয় মই এইটো কৰিব পাৰিম সেইটো নহয় যে আপুনি মটিভেশ্যন হ'লে বুলি আজি আপুনি মই আজি গাড়ীও 100 কিলোমিটাৰ স্পীডত চলাব পাৰোঁ এইটো মোৰ মটিভেশ্যন এইটো মটিভেশ্যন নহয় এইটো এটা বেড থট হয় আপোনাৰ ইগ' হয় এইটো আপোনাৰ মটিভেশ্যন কৰক নিজক মটিভেট কৰিবৰ কাৰণে আজি APS IPS যিখিনি তেওঁলোকে কৰি আছে তেওঁলোকে নিজে মটিভেট কৰিছে আজি তেওঁ দুখীয়া বহুত মানুহ আহিছে বৰ্তমান আমাৰ এইবাৰ যোনবোৰ APS ৰিজাল্ট ওলাল বহুত দুখীয়া ঘৰৰ ল'ৰা বহুত দুখীয়া ঘৰৰ ছোৱালী এজন দাদাটো শুনা পাইছোঁ তেওঁ মেৰিট হয় তাৰপিছত তেওঁ বহুত কষ্ট কৰি তেওঁ পঢ়িছে আৰু তেওঁ মেট্ৰিকৰ ৰিজাল্টো ভাল নাছিলে তেনেকুৱা আছিলে কিন্তু তেওঁ নিজৰ মটিভেশ্যন বা নিজে মটিভেট হৈছে তেওঁ কাৰোবাৰ মটিভেশ্যন লোৱা নাই তেওঁ কিবা এটা লাইফত দুখ পাইছে বা কিবা এটা প্ৰব্লেম পাইছে তেওঁ এইটো ফেচ কৰিছে তেওঁ ভাবিছে মই কিবা এটা কৰিম তেওঁ কৰি দেখুৱাইছে আজি তেওঁ চিলেকশ্যনো হৈছে তেনেকুৱা ধৰণৰ কথা মটিভেট নিজৰ ফালৰ পৰা হ'বলৈ মটিভেট কোনো কৰিব নোৱাৰে আপোনাৰ ভগৱানে যদি আপোনাক মটিভেট কৰে আপুনি মটিভেট নহ'ব যদি নিজৰ ফালৰ পৰা আপুনি মটিভেশ্যন নাপায় বা নিজে মটিভেট কৰিব নোৱাৰে ফাইনেলি ৰাইটাৰে কিছুমান কথা ভাল ক'লে একদম লাষ্টৰ চেপ্টাৰটো তেওঁ ক'লে যে ফল্ছ পিপলৰ পৰা আঁতৰি থাকে ফল্ছ পিপল মানে কি আপুনি জানে সেই পাৰ্চন আপোনাৰ কাৰণে বেড হয় সেই পাৰ্চনক আপুনি ইম্প্ৰেশ্যন জমাই লাভ নাই সেই পাৰ্চনৰ ওপৰত আপুনি টাইম খৰচ কৰি লাভ নাই বিকজ সেই পাৰ্চনজনে আপোনাক কোনো পজিটিভ ইম্পেক্ট দিব নোৱাৰে আৰু যিজন পাৰ্চনে আপোনাক পজিটিভ ইম্পেক্ট দিব নোৱাৰে সেইজন মানুহৰ পৰা আঁতৰি থকা ভাল কাৰণ সেই মানুহজনে আপোনাক ভৱিষ্যতে আপোনাক কষ্টহে দিব গতিকে তেনেকুৱা পজিটিভ ইম্পেক্ট দিব নোৱাৰে বা যিজন মানুহ আপোনাৰ কাৰণে ভৱিষ্যতৰ কাৰণে প্ৰব্লেম বা বেয়া হ'ব আজি এজন ক্ৰিমিনেলৰ লগত থাকি আপুনি লাভ নাই কিন্তু সেই ক্ৰিমিনেলজনৰ থকাৰ কাৰণে আপুনি এদিন আপুনি জেলত যাব লাগিব পাৰে গতিকে তেনেকুৱা নেক্সট ৰাইটাৰে কৈছে বিৱাৰ অফ পিপল উইথ ফল্ছ ছেল্ফ এষ্টিম কিছুমান ফল্ছ ছেল্ফ এষ্টিম থাকে যেনেকৈ ক'ব গ'লে আজি উদাহৰণ দিছোঁ মোৰে ফ্ৰেণ্ড এজন ধৰি লওক তেওঁ যিখিনি দেখুৱাইছে সেইজন তেওঁ নহয়েই এজন তেওঁ সম্পূৰ্ণৰূপে বেলেগ ব্যক্তি এজন মানুহৰ ওচৰত তেওঁ এটা বেলেগ মানে এটা আৱৰণ লগাই পেলাই মানুহৰ ওচৰত ঘূৰি আছে তেওঁৰ লগত থাকি আপুনি ভাল লাভ নাই আৰু তেওঁৰ কথা শুনিলে গম পাব তেওঁৰ কোনোবা এজন মানুহক আপুনি যেতিয়া ফ'ল' কৰিব বা কোনোবা এজন মানুহক যেতিয়া আপুনি কথা পাতিবতো ভালকৈ পাতিবলৈ ষ্টাৰ্টিঙত তো লাহে সেই মানুহজনৰ গুডছ এণ্ড বেডছ ভাইবখিনি চাব যদি গুডছতকৈ বেডছ ভাইবখিনি বেছি আছে তেওঁৰ পৰা আঁতৰি থকাই ভাল আৰু পৰাপক্ষত আৰু তেওঁক জনাব নালাগে তেওঁৰ লগত আপুনি বেয়া বিহেভ কৰিব নালাগে তেওঁৰ লগত ঠিকে থাকক কিন্তু যিখিনি বেডছ ভাইব তেওঁ কৰি আছে চাওক সৰু সুৰা বেডছ ভাইব হ'লেতো ঠিকে আছে কিন্তু যদি তেওঁৰ পৰা আপোনাৰ লাইফত প্ৰব্লেম আছে তেওঁৰ পৰা আঁতৰি আহক নহ'লে আৰু তেওঁক ইম্প্ৰেছ কৰিবলৈ চেষ্টা নকৰিব কিয়নো কোনো মানুহে নিজক চেঞ্জ কৰিব নোৱাৰে আপুনি মোক কাকো চেঞ্জ কৰিব নোৱাৰোঁ গতিকে কাকো মটিভেট কৰিব নাযাব কথা পাতিছে কৈছে ভাল কৰিছে সেই তেনেকুৱা ধৰণৰ কথা মানে কৈ মেলি গোটেই এণ্টাৰ বুকখন এটাই হয় ফাৰ্ষ্ট অফ অল মানুহে নিজৰ কথাৰ ওপৰত নিজে বেছি গুৰুত্ব দিয়ে তেওঁ নিজৰ যোনটো চিন্তাধাৰা সেইটোৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে গতিকে মানুহ এজন যদি সঁচাকৈ ভাল হয় তেওঁক আপুনি যদি তেওঁলোক কথা পাতিব বিচাৰে তেওঁক আপোনাৰ মনত এটা জেগা জন্ম বিচাৰে সেই মানুহজনৰ লগত ভালকৈ পলাইলি কথা পাতক যিজনে মানুহ ইণ্টাৰেষ্টেড হয় সেইখিনি কথা পাতক 2 নম্বৰ টপিক হ'ল কোনো মানুহক কেতিয়াও এছেম ফিল নকৰাব কিবা এটা যদি তেওঁ ভুল কৰিছে ভুলটো চাব যদি বহুত ডাঙৰ ভুল নহয় তেওঁক বুজাব চেষ্টা কৰিব নুবুজিলে আপুনি তেওঁলোকক কোনো এগ্ৰেছিভনেছ বিহেভ নকৰিব আপোনাৰ কাম খালি বুজোৱা বাকী তেওঁ যদি নুবুজে সেইটো তেওঁৰ টপিক আৰু বা বেডলি বেড কথা এইটো আৰু এটা কৈছে তেওঁৰ আমাৰ ৰাইটাৰে আপোনাৰ বিহেভিয়াৰটো আপুনি ভাল ৰাখিব আপুনি কাকো চেঞ্জ কৰিব নোৱাৰে সেইটো সঁচা কথা গতিকে কাৰোবাক যে আপুনি মটিভেট কৰি কিবা কৰি চেঞ্জ কৰিব এইটো কথা নহয় আপুনি নিজৰ ফালৰ পৰা যদি নিজে মটিভেট নহয় কাকো মটিভেট কৰিব নোৱাৰে 2 নম্বৰ কথা আৰু বুক পঢ়িয়ে বা 10খন বুক পঢ়িয়ে যে আপুনি এটা মটিভেটৰ হৈ যাব যেনে মানে ইনফ্লুৱেঞ্চাৰ হৈ যাব তেনেকুৱা কোনো ধৰণৰ কথা নহয় কিছুমান নিজৰ মেণ্টেলিটি আছে নিজৰ কথা আছে আপুনি নিজে ইনফ্লুৱেঞ্চাৰ নহ'ব পাৰে কিন্তু নিজৰ লাইফত নিজে ইনফ্লুৱেঞ্চ কৰিব পাৰে না আজি ধৰি লওক আপুনি ক্ৰিকেট খেলি ভাল পায় আপুনি যদি আজি ভালকৈ ক্ৰিকেট খেলি দেখুৱায় কাইলৈ পঢ়িলেতো আপোনাক চবেই চিনিব আৰু চবেই চিনি পোৱাটো মেইনলি কথা নহয় আপুনি আপোনাক নিজে কিমান ফুলফিল কৰিব পাৰিছে ভিতৰৰ পৰা নিজে কিমান হেপী ভিতৰৰ পৰা তেনেকুৱা ধৰণৰ কথা আৰু মেডিটেশ্যন যোৱাৰ ক্ষেত্ৰত যিখিনি ক'লোঁ মেডিটেশ্যন কৰক পজিটিভ ভাইবছ এটা আহিব নিগেটিভিটি আঁতৰিব তেনেকুৱা নিগেটিভিটি মানুহৰ মেণ্টেলিটি একচুৱেলি যোনটো ল' অফ এট্ৰেকশ্যন বুলি কয় ল' অফ এট্ৰেকশ্যন আছিলে 3টা পাৰ্ট ৰিচিভ একচেপ্ট এণ্ড থিংকিং এনেকুৱা কিবা আছিলে তো প্ৰথমতে আপুনি নিজক নিগেটিভিটিৰ পৰা আঁতৰক কোনোবা এটা বস্তু ফ'কাছ কৰক সেই বস্তুটোৰ প্ৰতি আপুনি কামত ধৰক তাৰপিছত সেইটো আপুনি ভিজুৱেলাইজ কৰক সেইটো পাবই আপুনি ভিজুৱেলাইজ কৰি আপুনি ঘৰত বহি থাকিলে নহ'ব ল' অফ এট্ৰেকশ্যন যোনটো কয় কোনো যাদু নহয় সেইটো ৰিয়েলিটি হয় আপুনি কিবা এটা বস্তু আপুনি প্ৰথম পাব আজি আপুনি APSৰ কাৰণে এপ্লাই কৰি আছে প্ৰথম আপুনি APSৰ কাৰণে এপ্লাই কৰিছে ফাৰ্ষ্ট অফ অল APSৰ যোনখিনি ক্ৰাইটেৰিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যন যিখিনি আপোনাৰ কোৱালিফিকেশ্যন লাগে সেইখিনি জানিব লাগিব নেক্সটত আপুনি ছাবজেক্টটো চুজ কৰিব লাগিব তাৰ নেক্সটত আহিলে আপুনি পঢ়িব লাগিব নহয় যে আপুনি 20 ঘণ্টা পঢ়িব লাগিব 10 ঘণ্টা পঢ়িব লাগিব কথা নাই তো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ মেইনটেইন কৰে
প্ৰচেছত যাব লাগিব আপুনি আজি APSC দিম হয় মই আজি APSC কাৰণে এপ্লাই কৰিলোঁ মোৰ এডমিট আহি গ'ল মই APSC এইটোতো কথা নহয় আজি মই কৰিব পাৰোঁ আজি মোৰ মতে এভৰি গ্ৰেজুৱেটে APSC কাৰণে এপ্লাই কৰিব পাৰে আজি তেনেকুৱা ধৰণৰ কথা সকলোৱে যদি কৈ লওঁ সকলোৱে APSC হৈ গ'লহেঁতেন ইমান বস্তুটো সহজ নহয় নিজৰ ফালৰ পৰা নিজে টাইম দিব লাগিব নিজৰ টাইম টেবুল বনাব লাগিব মই নকওঁ আজি কোনোবা এজন ব্যক্তিয়ে APSC কাৰণে ইমানকৈ পঢ়িছিল বুলি আপুনিও তেনেকৈ পঢ়িবলৈ এইটো কোনো মেটাৰ নকৰে তেওঁৰ মাইণ্ড আৰু আপোনাৰ মাইণ্ডৰ মাজত ডিফাৰেঞ্চ আছে আৰু APSC কুৱেশ্যনবিলাক এনেকুৱা নহয় যে আপুনি কিতাপত পঢ়া কুৱেশ্যনখিনি আহিব আৰু নিজৰ ইণ্টেলেকচুৱেল কেপাচিটি থাকিব লাগিব তাত প্ৰিপেয়াৰ হ'বৰ কাৰণে কোনো ৰকেট চায়েন্সো নহয় বা একেবাৰে সহজ কথাও নহয় গতিকে তেনেকুৱা ধৰণৰ কথা নিজক মটিভেট কৰক নিজৰ উইক পইণ্টটো বিচাৰক আৰু যোনটো উইকনেছ হয় সেইটো বিচাৰক আৰু যোনটো ষ্ট্ৰং পইণ্ট হয় সেইটো বিচাৰক উইকনেছটো উইকনেছটো আঁতৰ কৰিব চেষ্টা কৰক ষ্ট্ৰং পইণ্টটো আপুনি ইম্প্ৰুভ কৰিব চেষ্টা কৰক এনেকুৱা মানুহৰ লগত ঘূৰক যিখিনি মানুহে আপোনাৰ সেই ক্ষেত্ৰত আপোনাক হেল্প কৰিব পাৰে নেগেটিভ মানুহৰ পৰা আঁতৰত থাকক এটা কথা মনত ৰাখিব আপোনাৰ চাৰাউণ্ডেড যিকেইজন মানুহ আছে সেই মানুহকেইজনৰ মেণ্টেলিটি আপোনাৰ ওপৰত এদিন নহয় এদিন হাবি হ'ব গতিকে সেই চাৰাউণ্ডেড মানুহখিনি আপুনি চিলেক্ট কৰোঁতে ভালকৈ চিলেক্ট কৰিব মই কোৱা নাই যে মানুহখিনিক মানে মানুহৰ পৰা আঁতৰি থাকিব এইটো নহয় আপোনাৰ চাৰাউণ্ডেড আপুনি বেছি অসমত যিখিনি মানুহৰ লগত কৰে বেছি অসমত যিখিনি মানুহৰ লগত থাকে সেই মানুহখিনি অন্তত চিলেক্টেড কিছুমান ৰাখিব যিখিনি মানুহ সেইখিনি ক্ষেত্ৰত আপোনাৰ এম আপুনি APSC আপোনাৰ এম আপুনি বিজনেছমেন APSC ৰেংকৰ মানুহ থাকিলে আপুনি সেই তেনেকুৱা ধৰণৰ মানুহ বা তেনেকুৱা ছাৰ তেনেকুৱা টিচাৰ তেনেকুৱা পৰা ৰাখক আজি বহুত ইনষ্টিটিউট আছে তেওঁলোকে ৰিচেণ্টলি পালোঁ যে কি কৰে তেওঁলোকে আপুনি কিবা এটা ভাল পষ্টত পাই গ'ল নহয় তেওঁক আপোনাৰ পইচা দি কিনি ল'ব সেই ইনষ্টিটিউটখনে আপোনাৰ পইচা দি কিনি ল'ব কিনি পেলাই ক'ব মোৰ পৰা পঢ়িছিলে তেওঁলোকৰ ইনষ্টিটিউটৰ নাম বঢ়াবৰ কাৰণে তে কোনো ধৰণৰ কথা নহয় কোনো ইনষ্টিটিউটে আপোনাক কোনো ধৰণৰ ছাকচেছ দিব নোৱাৰে ছাকচেছ যদি আপুনি নিজৰ পৰা ল'ব নোৱাৰে আপোনাৰ ছাকচেছ কোনেও দিব নোৱাৰে কোনো ইনষ্টিটিউটে দিব নোৱাৰে কোনো মানুহে দিব নোৱাৰে আপোনাৰ নিজৰ ছাকচেছ নিজে ল'ব লাগিব এক নম্বৰ কথা তেওঁলোকে আপোনাক হেল্পহে কৰিব পাৰে তেওঁলোকে আপোনাক এটা ৰাস্তা দেখুৱাই দিব পাৰে ছ'চিয়েল মিডিয়াৰ ভুল কনচেপ্টবিলাকত নাযাব ছ'চিয়েল মিডিয়াত কিছুমান ফটোৰণৰ কথা ক'ব ইহঁতে জাগৃত হৈ যাব আপোনাৰ 7 ষ্ট্ৰাকচাৰ্ছ জাগৃত হৈ যাব আপুনি 7 ষ্ট্ৰাকচাৰ্ছ জাগৃত কৰি আপুনি কি কৰিব আপুনিতো য়োগী নহয় তেনে কথাবিলাক কিন্তু থাৰ্ড আই যোনটো কথা থাৰ্ড আই কনচেপ্টটো আপোনাৰ বেলেগ হয় 7 ষ্ট্ৰাকচাৰ্ছটো একদম 7 চাক্ৰা যোনটো কয় এইটোতো একদম বেলেগ এইটো গোটেই শৰীৰৰ ওপৰত ডিপেণ্ড কৰে মই যোনটো ক'লোঁ উইল পাৱাৰৰ কাৰণে আপোনাৰ এটা চাক্ৰা আছে সেই উইল পাৱাৰটো আপুনি যদি চাক্ৰা বুলি এইটো তেনেকুৱা নহয় চাইণ্টিফিকেলি আপুনি চাব গ'লে বস্তুটো এনেকুৱা হয় মানুহৰ শৰীৰৰ কিছুমান পাৰ্ট থাকে সেই শৰীৰৰ পাৰ্টখিনি আপুনি যেনেকৈ আপোনাৰ ব্ৰেইনটো আপুনি এক্টিভ কৰিবৰ কাৰণে আপুনি বাদাম খাই কিবা হয় তেনেকুৱা ধৰণৰ কথা এইবিলাক কোনো যাদু নহয় আৰু মেডিটেশ্যন কৰিলে মানুহে কয় আপোনাৰ 7টা চক্ৰ জাগৃত হৈ যাব মই মেডিটেট কৰোঁ মোৰতো 7টা চক্ৰ জাগৃত হোৱা নাই হয়নো কি হ'ব যদি হৈছেও মইনো কি জানো গতিকে কিছুমান কথা ফেক থিংকিং লৈ লাভ নাই মেডিটেশ্যন কৰিব লাগে মেইনলি মই মেডিটেশ্যন কৰোঁ এটা কথাৰ কাৰণে মই মাইণ্ডটো ৰিলেক্স ফিল কৰোঁ আপুনি যদি ৰিলেক্স ফিল নকৰে আপুনি যদি শুই থাকিয়ে মাইণ্ডটো ৰিলেক্স ফিল কৰে আধা ঘণ্টা শুই তাৰপিছত মাইণ্ডটো কামত লগাওক আপুনি চাইকেল চলাই ভাল পায় চাইকেল চলাই আপুনি বাইক লৈ ঘূৰি ভাল পায় ঘূৰি যাওক ৰিলেক্স ফিল কৰে ৰিলেক্স কৰক মেডিটেশ্যন নহয় মেডিটেশ্যন মানে এইটোৱে নহয় যে আপুনি একদম থিয় হৈ হাঁহি থিয় কৰি ৰাজহাঁহ থিয় কৰি শুই বহি গ'ল মেডিটেশ্যন হ'লে আপুনি ৰিলেক্স ফিল কৰিলে কোনো মানুহে মেডিটেশ্যন কৰিলেতো গাৰ বডি পেইণ্ট হৈ যায় যেতিয়া আপুনি প্ৰব্লেম পাইছে নকৰিব এক নম্বৰ কথা এইটোৱে কথা ৰিলেক্স ফিল কৰিবৰ কাৰণে আপোনাৰ বেলেগ আছে আৰু মানুহে বৰ কৈ থাকে ডকুমেণ্ট ৰিলিজ হয় ডকুমেণ্ট ৰিলিজ হ'লে মানুহে এইটো হয় আৰু ডকুমেণ্ট ৰিলিজ চব ক্ষেত্ৰত হ'ব আপুনি যে আজি যে কিবা এটা কাৰণে এপ্লাই কৰি আছে আজি যে আপুনি টকাৰ কাৰণে মানে যোনটো চিন্তা কৰি আছে আজি আপুনি APSC কাৰণে সেইটো এটা ডকুমেণ্ট ৰিলিজ হৈ আছে আপোনাৰ সেইটো ক্ষেত্ৰত ডকুমেণ্ট ভাল বেয়া কোনো বৰ্তমান নুবুজে ডকুমেণ্ট ভাল ক্ষেত্ৰত ইউজ কৰিলে ভালে বেয়া ক্ষেত্ৰত বেয়াকৈ ইউজ কৰিলে প্ৰতিটো বস্তুৰে বেছিটো বেয়া অতিমাত্ৰা বেয়া গতিকে ডকুমেণ্ট বস্তুটো কোনো মানে এইবিলাক ফেক এইবিলাক কোনো কথাই নাই ডকুমেণ্ট ৰিলিজ হ'বই আপুনি কিবা এটা বস্তু আপুনি বেয়া কৰিলেও ডকুমেণ্ট ৰিলিজ হ'ব ভাল কৰিলেও ডকুমেণ্ট ৰিলিজ হ'ব আপুনি মাংস খাই ভাল পায় আপুনি মাংস খালেও আপোনাৰ ডকুমেণ্ট ৰিলিজ হ'ব পাৰে সেইটো বেলেগ বস্তু এইটো কনচেপ্টে বেলেগ মানুহে মানে আমাক ইউটিউবাৰ বা ইউটিউব ভিডিঅ' এনেকুৱা হ'ব আপোনাৰ থাৰ্ড আই জাগৃত হৈ যাব আপোনাৰ ডকুমেণ্ট ৰিলিজ হ'লে আপুনি সেইটো হ'ব মাষ্টাৰবেশ্যন কৰিছে আপুনি সেইটো হৈ যাব মাষ্টাৰবেশ্যন কৰিলে মানুহৰ মাষ্টাৰবেশ্যন এটা নৰ্মেল প্ৰচেছ হয় মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ ফিজিকেল গ্ৰ'থটো ভাল থাকে তো সেইবিলাক বা চলিখনো ভালেই আছে আপুনি সেইবুলি যদি গোটেই দিনটোত 5 বাৰ মাষ্টাৰবেশ্যন কৰে সেইটো প্ৰব্লেম হ'ব ন' ডাউট ভাল স্পিৰিচুৱেল গুৰু আছে ন' ডাউট ভাল স্পিৰিচুৱেলিটিৰ বিশ্বাস মই কৰোঁ 100% বিশ্বাস কৰোঁ স্পিৰিচুৱেলিটি ভগৱান আছে বা কিবা এটা এনেকুৱা শক্তি এটা যি শক্তিৰ কাৰণে আজি আমি এইখিনি অৱস্থা পাইছোঁ আমাৰ ছায়েন্স এণ্ড টেকন'লজি এইখিনি অৱস্থা পাইছে এইটো চব ছায়েন্সেও প্ৰমাণ কৰিছে কিন্তু আমাৰ বৰ্তমান যুগত কিছুমান আছে মানে গুৰু হৈ গ'ল গোটেইজন তেওঁ কালি বহি হেৰি কৰি আছিলে তেওঁ ইঞ্জিনিয়াৰিং কৰি আছিলে ইঞ্জিনিয়াৰিং কৰাৰ পিছত তেওঁ গুৰু কেনেকৈ হৈ গ'ল তেওঁ কি ইঞ্জিনিয়াৰিং কৰা গোটেইজন পাৰ্চনে গুৰু হৈ আছে আজিকালি যুগত কেছটো কি মানে আজি মানে বস্তুটো কি হৈ আছে এইটো এটা বিজনেছ হয় গতিকে বিজনেছ আৰু ৰিয়েলিটিৰ মাজত ডিফাৰেঞ্চ চাব মই কোৱা নাই সকলো গুৰু বেয়া সৎগুৰুক মই ভাল পাওঁ একচেপ্ট কৰোঁ তেওঁৰ কথা গৌৰ গোপাল দাস কথাবিলাক ভাল লাগে
স্বামী পাৰ্চন বুলি এজন আছিলে, তেখেত অলপ এগ্ৰেছিভ হয়, তেখেতৰ টপিকবিলাক বেলেগ কিন্তু ভাল লাগে। যিখিনি ভাল লাগে সেইখিনি লওক, যিখিনি বেয়া লাগে নল'ব। আজি আপুনি আত্মাৰ কথা জানি লাভ নাই। আজি ময়ো জানিব বিচাৰোঁ, এইটো মোৰ ভাল পাওঁ, মইতো জানো। আপুনি আত্মাৰ কথা জানি আপোনাৰ যদি লাইফত কাম নাই, আপুনি আত্মাৰ কথা জানিব দৰকাৰ নাই না। ৰিয়েল লাইফত আপোনাক যিখিনি লাগে আপুনি সেইখিনি কৰক। আত্মাই আপোনাক নোখোৱাইতো। আপুনি মৰি যোৱাৰ পিছত আপুনি কি হ'ব এইটো মোক জানি লাভ নাই। এইটো কণ্ট্ৰভাৰ্চিয়েল টপিক। আজি মই যদি এইটো টপিক এতিয়া যদি মই যে ইউটিউবত দিছোঁ নহয়, বা ইউটিউবত যদি মই এইটো আপলোড কৰোঁ নকৰোঁ মই নাজানো, যদি আপলোড কৰোঁ কিন্তু এইটোৰ ওপৰত 10টা টপিক আহি যাব, যদি মোৰ ভিডিঅ'টো ভাইৰেল হয় কিবা আহিবই, অভিয়াছলি আহিব। ক'ব কি ইয়াৰ জ্ঞান নাই, নলেজ নাই। আৰে নিজক চিন্তা কৰক নাই, আপুনি নিজে যিটো ভাল পায় বুলি যে নিজে বেয়া মানে মিছা কনচেপ্ট এটা লৈ থাকিব এইটো নহয়। আজি হাজাৰজনক সোধক, তাৰপিছত চাওক। আপুনি বেয়া পায় বুলি কাৰোবাক আপুনি বেয়া পাই লাভ নাই। আজি মই ধৰি লওক একদম ধাৰ্মিক হয়, সেই বুলি যদি আপুনি ধাৰ্মিক নহয় তেতিয়া আপুনি মোক হিংসা কৰি লাভ নাই। পাতি আছোঁ আপোনাক, আপুনি এইটো মোৰ সঁচা মিছা মই নাজানো, কিন্তু মোৰ ক্ষেত্ৰত মই পাইছোঁ প্ৰুফ, সেইকাৰণে মই কৈ আছোঁ। যিটো বস্তু ভাল পায় সেইটো বস্তুৰ পৰা আপুনি আঁতৰি থাকে। কেনেকৈ জানে আপুনি আঁতৰি থাকে? আজি আপুনি টকা কামাব বিচাৰে, কিন্তু ধনী মানুহখিনি বেয়া পায়, ধনী মানুহখিনি দেখিলে আপুনি হিংসা লাগে, এই 2 নম্বৰকৈ টকা ঘটাইছে, এইটো কৰিছে, তেনেকৈ আপুনি কেনেকৈ পাৰিব? ধনী মানুহখিনিৰ লগত থাকক, তেওঁলোকৰ বুদ্ধিটো জানক, তেতিয়াহে আপুনি পাৰিব। আজি আপুনি ধনী হ'লে কোনোবা এই কৰ'ৰপতি হৈ গ'লি চাগে 2 নম্বৰ টকা ঘটি কৰ'ৰপতি হৈছে, তে সেই কনচেপ্টটো যদি আপুনি ৰাখে, আপুনি কেতিয়াবা ধনী হ'ব পাৰিব জানো? নোৱাৰে, কেতিয়াও নোৱাৰে। কিন্তু সেই মানুহজনৰ প্ৰতি আপোনাৰ নিগেটিভিটি আছে, মানুহজনৰ প্ৰতি থকা মানে টকাৰ প্ৰতি নিগেটিভিটি আছে, ইনডাইৰেক্টলি আছে। অভিয়াছলি এটা কথা আপুনি কৈ আছে, আজি আপুনি ধনী হ'ব নিবিচাৰে, আজি আপুনি পইচা যিখিনি কৰি আছে পইচাৰ কাৰণেতো কৰি আছে। আজি মই ইউটিউব চেনেল বনাই আছোঁ, কাইলৈ পৰহিলৈ যদি মনেটাইজ অপশ্যনটো মোৰ আহে, মই কি মনেটাইজ নকৰিম নেকি? চবেই বিচাৰিব। এটা লিমিট থাকে, আপুনি কাকো মাৰি পেলাই ধনী হ'ব নালাগে, সেইটো সঁচা কথা। আৰু সমাজত পাবই এনেকুৱা হাজাৰটা মানুহ পাব। মই আগৰ ভিডিঅ'টো কৈছোঁ, আপোনাৰ বদনাম কৰা মানুহ, আপোনাৰ বেয়া কৰা মানুহ, নিজৰ মানুহে আপোনাক বেয়া ঠগন দিব, দাদা বন্ধু বুলি ভাবা মানুহে আপোনাক ঠগিব, চব ঠগিব। গতিকে নিজে একচেপ্ট কৰক। লাইফত বহুত ভাল পাব, বহুত বেয়া মানুহ পাব। ভাল বেয়া মানে মই এইটো কথা বুজাব পৰা নাই যে আপুনি ভাল আপুনি বেয়া, সেইটো কথা নহয়। কাকো সমালোচনা নকৰিব, সমালোচনাৰ কথাটো বহুত বেয়া। বুকখনৰ বাহিৰৰ কথা দেই, এইবিলাক বুকখনৰ ভিতৰৰ কথা নহয়। মই যিখিনি বুজিছোঁ বা যিখিনি জানিছোঁ আপোনালোকেও বুজিব, আপোনালোকে জানিব। আৰু কিছুমান এনেকুৱা মানুহ পাব, ইউটিউবতে হওক বা আপুনি ৰিয়েল লাইফতে হওক, ইউটিউব বহুত দিনৰ ফ'ল' কৰোঁতো, ইউটিউবৰ বিষয়ে জানো, মানে আপোনাৰ ফলোৱাৰ বাঢ়িবৰ কাৰণে সঁচাকৈ যদি আপুনি মা দেউতাক ভাল পায় তেন্তে লাইক কৰক, ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক। এইটো কি তই লোক দি আছ? এইটো কি তুমি লোক দি আছা নেকি? চবেই তোমাৰ মা দেউতাই ভাল পায়। আৰু আমাৰ মূৰ্খ কিছুমান আছে, লাইক কৰি দিয়ে, ফ'ল' কৰি দিব। তেওঁ বুজি পোৱা নাই যে সেইপিনে লাইক ফ'ল' কৰা মানে সেইপিনে তেওঁ ভিউৱাৰ বাঢ়ি আছে, সেইপিনে তেওঁ ইনকাম কৰি আছে আপুনি ইম'চনৰ লগত খেলি। গতিকে আমাৰ ইউটিউবাৰ এটা মানে আজি ৰিয়েল লাইফত, আজি বৰ্তমান লাইফত এটা আপোনাৰ ইম'চনৰ লগত খেলি মানে খুব ভাল পায়। আজি ইউটিউবাৰ দিলে আপুনি ফ'ল' কৰিলে, লাইক কৰিলে। আজি ভাল ইউটিউবাৰ এটা কিবা এটা দিছে, তেওঁ লাইকটো ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক, ভাল কথা। আজি কিছুমান টেক চেনেল আছে, তেওঁলোকে ভাল ভাল কথাবিলাক কৈ আছে, আমাৰ মোবাইল এইটো কিনো ভাল কথা। কিন্তু কিছুমান টেক চেনেল আছে, তেওঁলোকে ফলোৱাৰ বঢ়াবৰ কাৰণে আছে আপোনাৰ এই কোনোবা এটা কোম্পানীৰ পৰা তেওঁলোকে প্ৰমোট কৰিবৰ কাৰণে তেওঁ কোম্পানীটোৰ প্ৰফিটত কথা পাতিব। তো কোম্পানীটো বেয়া কথা নাপাতে, আপোনাৰ বস্তুটো ভাল হ'লেও ভাল বুলি ক'ব, ভাল হ'লেও ভাল কথা, বেয়া হ'লেতো ভাল বুলিয়ে ক'ব। কিন্তু তেওঁলোকৰ প্ৰমোচনৰ কথা থাকে, তো প্ৰমোচনৰ পৰা লাখ লাখ টকা পায়। কিন্তু সেই টকাৰ কাৰণে তেওঁলোকে কি কয়, লোকক মানে আমাৰ পাব্লিকক পূৰ্বক বনাই থাকে, এইটো বস্তু পালে। আৰে পাব্লিকেও চাব জানেতো। আজি মই মোবাইল এটা লওঁ, মই কি মোবাইলটোৰ বিষয়ে নাজানিম নেকি? তুমি ক'লে বুলিয়ে যে মই কিনিম, কিন্তু কিছুমান মানুহে লয়। আজি ৰিচেণ্টলি এটা ভিডিঅ' মোবাইল এটা ভিডিঅ'ত বোলে তাতে কেমেৰা ফটো মাৰি দেখুৱাইছে, এই ফটোখন কৰিব লাগিছে নে গুগল পিক্সেলৰ পৰা নেকি ফটোশ্বপৰ পৰা লোৱা। তেনেকুৱা ধৰণৰ কথা। মানুহটো তই গুগল বনোৱাৰ চেষ্টা কৰি আছিলি, কিন্তু আজি এটা থিংকিং থাকিব লাগে, কোনটো কথা কিনি ভাল, কোনটো বেয়া। এতিয়া আমাৰ আৰু এটা কথা, আমাৰ কিছুমান আছে, তেওঁলোকৰ নাম ল'ব নোৱাৰোঁ, তেওঁলোকৰ নাম ল'লে মানে কথাটো বহুত বেয়া হৈ যাব। নিজে এজন চেলিব্ৰিটি, নিজে এজন ফেমাছ পাৰ্চন, গুটখা বিজনেছ কৰে, মানে বিজনেছ নকৰে, গুটখা দিয়ে। আৰে গুটখা তুমিও জানা গুটখা বেয়া, তুমি জানা যে তুমি এইটো কোৱাৰ পৰা তোমাৰ হাজাৰজন মানুহে গুটখা খাবলৈ শিকি আছে, তুমি তেওঁলোকক এইটো কিয় দিছা? তাৰপিছত তলত সিফালে লিখাও থাকে কি চিগাৰেটৰ কি কেঞ্চাৰ হোৱাৰ চান্স থাকে, কিবা থাকে, থাকেই। তুমি সেইটোৰ ওপৰত কিয় ভিডিঅ' বনাই আছা? তুমিতো পইচা লৈ আছা, তুমিতো ফকটত বনাই থাকা নাই, তুমি বেয়া বস্তু এটাৰ কাৰণে কিয় পইচা লৈ আছা? কথাবিলাক তেনেকুৱা ধৰণৰ। গতিকে কিছুমান মানুহৰ পৰা আপুনি লাইফত একো নিশিকে, তেওঁলোকে পইচাৰ বিষয়ে একো চিনি নাপায়। পইচা আৰু তাৰ ভিতৰতো বহুত ভাল মানুহ আছে, বহুত ভাল মানুহ। গতিকে তেওঁলোকৰ পৰা বলক, তেওঁলোকে যেন ইমান ফেমাছো নহয়, কিন্তু তেওঁলোক বহুত ভাল মানুহ। গতিকে কিছুমান মানে ফেক, কিছুমান ৰিয়েলিটিৰ ওপৰত নাযাব। স্পেচিয়েলিটিৰ ওপৰত মই অলপ আগতে ক'লোঁ। স্পেচিয়েলিটি কি? স্পেচিয়েলিটিটো মানুহে এটা বিজনেছ হিচাপে লৈ লৈছে। তোমাৰ ওপৰত দচা লাগ গয়া, তোমাৰ ওপৰত বহুত দচা লাগ গয়া। আৰে দচা লাগিছে, ভাল হ'ব, কিবা হ'ব, তুমি কেনেকৈ জানিলা? ৰিচেণ্টলি এটা আৰ্টিকেল পাইছিলোঁ, আৰ্টিকেলত লিখা আছিলে যোনটো আমাৰ এষ্ট্ৰলজাৰ হওক, যিখিনি হওক, সেইটো আছিলে
2000 নে 2400 বছৰ আগৰ 24000 বছৰ আগৰ এটা তাত মানে এটা সাৰ্ভে কৰি আছিল সাগৰৰ কাণত সাৰ্ভে কৰি থাকোঁতে তেওঁলোকে এটা গুফা পালে গুফাটোৰ ভিতৰত এটা বন্ধ ৰুম পালে সেই ৰুমটোতে প্ৰথমতে আমাৰ জোডিয়েক চাইন কেইটা 3টা নে 4টা চাইন ওলাইছিলে সেই চাইনটোৰ ওপৰত তেওঁলোকে গম পালে যে ইয়াত একচুৱেলি মানে জোডিয়েক প্ৰেডিকশ্যন কৰা হয় কোনো মানুহে আহি পেলাই জোডিয়েক প্ৰেডিকশ্যন কৰে তাৰপিছত এটা গম পোৱা গ'ল সেইখিনি সময়ত আমি 3টা নে 4টা গ্ৰহে মানে আৱিষ্কাৰ কৰিছিলে আজিতো 9টা গ্ৰহ আহি গ'ল 9টাৰ পিছত এটা গ'ল 8টা আহি গ'ল 8টা গ্ৰহৰ স্থানটো কেনেকৈ গম পালে প্ৰেডিকশ্যনটোতো ডেট টাইপৰ লৈছে জ্যোতিষৰ কিন্তু কোনো আপোনাৰ আপগ্ৰেড হোৱা নাই যদি সেই তেতিয়া যুগত লৈ আছিল 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা আজি জোডিয়েক হৈ থাকে জোডিয়েকে মানুহৰ চাইন্স চেক কৰিব পাৰে ঠিক আছে এটা কথা জানেনে জোডিয়েকৰ যিকেইটা চিম্বল আছে 9টা সেই 9টা কিন্তু 90 ডিগ্ৰী 30 ডিগ্ৰী এংগেল ডিফাৰেঞ্চ মানে এইটো পাইটো 30 ডিগ্ৰী ডিফাৰেঞ্চ এইটো পাইটো 30 ডিগ্ৰী ডিফাৰেঞ্চ 9টা আছে নেকি 9টা তেনেকুৱা কিন্তু আপোনাৰ মই ক'ব বিচাৰিছোঁ আপুনি এটা কথা জানেনে প্ৰতিটো গ্ৰহ প্ৰতিটো ছেকেণ্ডত চেঞ্জ হৈ আছে তেন্তে প্ৰতিটো গ্ৰহ আপোনাৰ প্ৰতিটো ক্ষেত্ৰত কেনেকৈ সমান থাকিব পাৰে কিছুমান কথা এইবিলাক বুজি নাপাব আপোনালোকে বুজিলে মূৰ্খ বুলি ক'ব মোকে জোডিয়েকৰ ওপৰত বিশ্বাস নকৰিব নিজৰ লাকৰ ওপৰত বিশ্বাস নকৰিব নিজৰ ব্ৰেইনটোৰ ওপৰত বিশ্বাস কৰক নিজৰ মনটোৰ ওপৰত বিশ্বাস কৰক ভগৱানে প্ৰতিজন মানুহক পাৰফেক্ট বনাইছে এজন দুখীয়াকো তেওঁ দিছে কিন্তু তেওঁ ল'ব পৰা নাই হোৱা নাই আজি মোক দিছে চাগে মই ল'ব পৰা নাই চাগে হোৱা নাই আজি এজন ফিল্ম ষ্টাৰ এজন ফেমাছ ব্যক্তি তেওঁলোকে ল'ব পাৰিছে তেওঁলোকে সেইবোৰ পইণ্টটো উঠাব পাৰিছে তেওঁলোকে ছাকচেছ হৈছে লাইফত ছাকচেছ কৰা এটাই মন্ত্ৰ হ'ল আপুনি কষ্ট কৰিব লাগিব আজি আপুনি মই লটাৰী পাই পেলাই 1 কোটি টকা পাই গ'লোঁ সেই 1 কোটি টকা মোৰ বেছি দিন নাযায় এমাহতে শেষ হ'ব পাৰে এবছৰতে শেষ হ'ব পাৰে আৰু সেই টকাখিনি যদি মই মেণ্টেলিটি লগাওঁ সেই টকাখিনি মই কৰোৰ টকা বনাব পাৰিম তেনেকুৱা উদাহৰণ বহুত পাব আপুনি কোনো ধৰণৰ ফেক ভিডিঅ'ত নাযাব মেডিটেশ্যন এটা টপিক মেডিটেশ্যন কৰিলে 7টা চক্ৰ জাগ্ৰত হৈ যায় 7টা চক্ৰৰ বিষয়ে আপুনি কি জানে আপোনাৰ যিখিনি পঢ়াই আছে আপুনি সেইখিনিতো জানে 7টা চক্ৰ কি হয় 7টা চক্ৰ বডি বেলেঞ্চ কৰা এটা বস্তু হয় একদম তলৰ পৰা ওপৰলৈকে আহিলে 7টা থাকে অনাহত চক্ৰ বিশুদ্ধি চক্ৰ কিবা আছে মই পাহৰি গ'লোঁ আছে বহুত গতিকে 7টা চক্ৰ জাগ্ৰত কৰি আপুনি পৰমাত্মা হৈ যাব নোৱাৰে এইটো ফেক কথা হ'লেও আপুনি একো নহয় গতিকে বৰ্তমান লাইফত প্ৰেজেণ্ট লাইফত এজন হিউমেন হিচাপে আপুনি ভাল হওক মানুহে মানুহক হেল্প কৰক এজনক সহায় কৰক বদনাম নাগাবক আৰু একো নকৰিব মেডিটেশ্যন কৰক ময়ো কৰোঁ মেডিটেশ্যন মই এটা কথা কাৰণে কৰোঁ বডি ৰিলেক্স কৰিবৰ কাৰণে মই মেডিটেশ্যন কৰিলে কি হয় মই ৰিলেক্স ফিল কৰোঁ সেইটো কাৰণে মেডিটেশ্যন কৰোঁ মই কোনো 7টা চক্ৰ জাগ্ৰত কৰিবৰ কাৰণে মেডিটেশ্যন কেতিয়াও কৰা নাই মেডিটেশ্যনৰ ওপৰত বহুত ভিডিঅ' এই ভিডিঅ'টো শুনক 1 ঘণ্টা হোৱাৰ আগত 1 ঘণ্টা ভিডিঅ'টো শুনক আপোনাৰ 7টা চক্ৰ জাগৃত হৈ যাব আপোনাৰ যেতিয়া থাৰ্ডে আহিয়ে গ'ল শিৱ মহাদেৱৰ নিচিনা আপুনি কি কৰিব আজি মহাদেৱ মোৰ মানে এজন আৰাধ্য দেৱতা হয় মই তেওঁক আৰাধ্য কৰোঁ কিন্তু সেইবুলি মই মহাদেৱ হ'ব নোৱাৰোঁ মই মহাদেৱ হ'ব নিবিচাৰোঁ কিন্তু তেওঁৰ কাৰণ মই তেওঁক মই ৰেচপেক্ট কৰোঁ তেওঁক মই সেৱা কৰোঁ মই যদি তেওঁৰ থান লওঁ তেওঁ জেগা ক'ত থাকিব গতিকে এইবিলাক মিছা কথা ক'লোঁ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিলোঁ বহুত টপিকৰ পৰা বহুতখিনি চেৰাই বেলেগখিনি কিছুমান কথালৈ আহি গ'লোঁ ভাল বেয়া কি পালে জনাব বেয়া পালেতো অভিয়াছলি জনাব কাৰণ কিবা এটা ভুল কৰিলে তাক শুধৰাই লোৱাটো মোৰ কাৰণে ভাল কথাই হয় এতিয়া জনাব মানে কিবা যদি ভুল কৰিছোঁ সেইটো ভালকৈ জনালে মই বহুত ভাল পাওঁ আৰু কমেণ্টত নজনালে মোৰ ইমেইল ID দিয়া আছে তাতো জনাব পাৰে ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ ভৱিষ্যতে নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আকৌ উপস্থিত হ'ম নমস্কাৰ